অলি তো হেৰা বাছো কওকচোন প্ৰভু কিদৰে সহায় কৰিব পাৰো এই মানে তোমাৰ এই ফটো এখন লাগিছিলে অ মোৰ ফটো লাগে কেলে মানে কি আমাৰ গাঁৱত এই ভাওনা এভাগ পাতিছে তাত মানে তুমি হনুমানৰ পাৰ্টটো কৰিব লাগিব মই এদিন কৈছিলো কথাটো কথাই এ মই পাৰিম বুজিছে তাকো আহিলে আহিলো হেৰি এওঁলোকৰ গাঁৱত মোক হনুমানৰ ভাওটো কৰিব লাগিছে তই গাঁৱত পাৰিলে জনাই দিবিচোন ঠিক আছে যা মই পাৰিম পাৰিবা তুমি পাৰিম তাকে এতিয়া সেই ফটোখন লাগে মোবাইলটো দিয়ক দিয়ক হেৰি ময়ো উঠো নেকি তেতিয়া মোৰ অলপমান লেভেলটো বাঢ়িব হ'ব দিয়ক আপোনাৰ লগত হলে মোক চাপৰ চাব লাগিব নেকি বুজিছে মিলাই লোৱা চাওঁ কি কি কৰা ৰ'ব লেভেলটো মিলাই লৈছো আহি দিয়ক কাচাক স্যার বসুদা এই আপনার পেনটো দিয়কচোন মোৰ ৰিফিলটো শেষ হ'ল হ'ব স্যার লওক স্যার থেংক ইউ আৰু শুনকচোন এই আলমাৰীত ব্লু ফাইল এটা আছে সেইটো আনি দিয়ক হ'ব স্যার এইটো স্যার লওক মই ব্লু ফাইল আনিব কৈছিলো এখন গ্ৰীণ হয় নেকি বড় মানুহ না চকুবিলাক পুতুককে বেয়া হৈ যায় স্যার মোৰ চকুটো অলপ বেয়াই হৈছে আপোনাৰ অকল চকু বেয়া হোৱা নাই কাণো বেয়া হৈছে উলিয়াই থওক ফাইলটো হ'ব স্যার এইটোতো ব্লুৱে না টেট ঐ কমল স্যার মোক পেন দুটামান আনি দিয়াচোন হ'ব স্যার বৰুৱা ছাৰ এবাৰ আহিবা ৰুমলৈ ঐ কমলাই হেৰি বীৰকে পেনটো আনিবলৈ পঠিয়াই দিয়া যাব জানো সেই বাহিৰত এনেহে ৰ'দ লৈ আছে তুমি এটা কাম কৰিবা কি ছাৰে যাবলৈ কৈছে বুলি ক'বা মই এনেও খোজ কাঢ়িব মন যোৱা নাই ভাল বুদ্ধি দিলে আপুনি গুড যাবা ছাৰ এইটো লওক পইচা কেলে দিছা আৰে ছাৰে দিছে আপোনাৰ পইচাটো চাই দিছে মৰমটো চোৱাচোন ইমোচনেল হৈ যাওঁ কমল কেনেকে পাহৰি মই এইবিলাক মৰম ছাৰ 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 হে ছাৰক কিয় মাতি আছেনো ছাৰে মোক ইমান মৰমত টকা 20টা দিছে মই কৃতজ্ঞতা এটা নজনাম মৰমত দিয়া নাই নহয় কলম কিনিবহে কৈছি তুমি দেখোন মই কিহৰ কাৰণে কলম কিনিম নাযায় ছাৰ হেই মই নাযাম বুলি কেতিয়া কলো দুষ্টটো যাম নহয় মই গৈ পালোগে মাষ্টাৰ প্লেন মই চাহৰ এটা নতুন আইটেম এড কৰিম বুলি ভাবিছো কি আইটেম মানে মছলা চাহ এই কেনেকুৱা টেষ্টি লাগে মছলা চাহ ক'ত তই খাই পাইছ জানো এই এসময়তে কাইদো এসময়তে অমুকাই মছলা চাহতে ডুবি আছিলো আৰু তাৰ লেভেলটো চা বিদ্যা কৈছো মছলা চাহত সাঁতুৰি আছিলো বাৰু এইবিলাক বাদ দে এতিয়া তই মছলা চাহটো মেকিং কৰিব পাৰিবিনে নাই কাইদো দয়া কৰি অসমীয়াতে কওক নেকি ইংৰাজীত ইমান জোৰ নিদিব এই গাইজ শব্দটো কোনটো অসমীয়া বনাই আছো বেটা মোক ভুল ধৰিব অহা ন পাইছ কি পঢ়ি আছা তৰাবা এইখন ৱাও ৰতন টাটা মোৰ বিৰাট ফেভৰেট আছিল চাওচা কোনে লিখিছে প্ৰাগ নিউজৰ সহযোগী সম্পাদক খনীন্দ্ৰ কুমাৰ ডেকাই ৰতন টাটাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ বৈচিত্ৰ্যময় জীৱনৰ ওপৰত এই কিতাপখন লিখিছে তেখেতৰ পূৰ্বপুৰুষ
শৈশৱ আৰু শিক্ষা জীৱন ব্যৱসায় ছ'চিয়েল ছাৰ্ভিচ বহুত কেইটা চেপ্টাৰ আছে ন ইয়াত বনলতা প্ৰকাশনে এই কিতাপখন প্ৰকাশ কৰিছে সকলোৱে এই কিতাপখন পঢ়িব লাগে তেতিয়া ৰতন টাটাদেৱৰ জীৱনৰ বহুখিনি কথাই জানিব পাৰিব ময়ো কিনিব লাগিব কিতাপখন ক'ত পামনো অসম গ্ৰন্থমেলা যে হ'ব তাতেই পাবা ইতিমধ্যে ৰাইজে কিতাপখন আঁকোৱালি লৈছে আঁকোৱালি ল'বই টাটা দেৱক সকলোৱে শ্ৰদ্ধা কৰে বৰ ধুনীয়া কিতাপ লিখিলে দেই হয় দেই এই হোৱাই নাই তোৰ এ হৈছে ৰ জল্দি বুলিও ক তোৰ একেটাই এনচাৰ যে হ'ল দে হ'ব আৰু সোনকালে কৰ আজিও এইটো লৈ আহিছ তই ৰেডি হ না সোনকালে যা 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 এইটো চাফা কৰি দে এই হ'ল না নাই ৰ ও ডম্বৰু হৈছে নাই ডম্বৰু কি হ'ল ন হৈছে না নাই তোৰ মই নবনাও বনাইহিয়া আৰে নোৱাৰ মানে মই নোৱাৰো এই ধেমালিও বুজি নাপাও বনা মেডাম গুড মৰ্ণিং কি কৰিছ পাগল নেকি এখন বগাই নহয় নহয় লগৰ ল'ৰা এটা থাকে তাত ফোন মাৰি আছো ধৰা নাই সেইকাৰণে বগাই গুচি গলো নিজৰ তই থানালৈ যাব লাগে নে লগৰ ল'ৰা ছোৱালী যাব লাগে চৰি মই ইয়াত গোটেই মানুহবোৰ আছে চাই থাকে নুলিয়াবি বাদ দে ভাই তই বহুত টেনচন তই ভালকে কৰ। ৰ না ভাই ৰ না ইমান টেনচন কিয় লৈ আছ ইমান ভয় খাই আছ একো নাই হোৱাটছএপ গ্ৰুপটোত জমিও থাকে আকৌ ন আমাৰ ঐ শুনাচোন আমাৰ ফাংচনটো কি হ'ব হোৱাটছএপ গ্ৰুপৰ ফাংচন ভাল নালাগিব নেকি হে ভাল লাগিব নতুনত্ব এটা আহিব আকৌ ছোৱালীহাত বহি আছা কথা পাতি আছা পাত 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 ময়ো শুনো দে আৰে মাজত বহি দিলে যে কথাটো শুনো তহঁতৰ তাত বহিলে মানে কথা নুশুনে নেকি শুনিম তেনেহলে মাজতে বহিলে আৰে অলপ ঠাণ্ডা পৰিছি না তহন দুইজনৰ মাজত বহিলে মোৰ দেহাটো অলপ গৰম হৈ উঠব আমি লেপ নে কম্বল এই ধেমালি কৰছো এইটো কেনেকুৱা ধেমালি হ'ল আমাৰ হাঁহি উঠা নাই যে নহয়নো কি যাওকচোন যাওক যাওকচোন যাওক যাওকচোন ইয়াৰ পৰা যাওকচোন যাওক তহঁতৰ লগত কথা পাতি লাভ নাই আকৌ বাথৰুমত সোমালে যে বুঢ়াৰ বহুমূত্ৰ হৈছে নেকি এই গোটেইখিনি নোট কৰি থম ন কৰি থবা পেনটো হ'ল নেকি ছাৰ লোৱা থেংক ইউ ছাৰ এইটো পেনটো আনিব দিছিলে যে মোক কমলকে আনিব দিছিলো সি মোক ক'লে বোলে আপুনিহে মোক পেনটো আনিবলৈ পঠাইছে ঐ মিছা কথা কৈছে ইয়াক মই আজি চাওঁ ছাৰৰ বস্তু এটা আনিছা ইমান ইগো নে তাতে মই কেতিয়া ইগ দেখালো যা তা কথা কৈ নাথাকিবা এইবিলাক বেয়া কথা মানুহ ইমান ইগোইষ্টিক হ'ব নালাগে ন ছাৰ নহয় ৰবা এইজনে বনাব পাৰিবনে নাইবা হৈছে নে উৎপাতটো বেছি মানুহটো লওক চাই আছো বিস্কুটটো দিছে আগত মই নাখাওঁ দে কাষ্টমাৰকেই খুৱাব লাগিব এনেনো কিয় নষ্ট কৰো মুকুট দা চাহ খা টেষ্ট কি কহ
কালাৰটো দেখোন কিবা বেলেগ বেলেগ লাগিছে মছলা চাহ যে আইছা টেষ্টিংটো কৈ দিয়ক কি হ'ল এইটো কি বনাইছা মছলা চাহ হাই ইয়াত কি কি দিলি চব মছলা দিছো মানে জিৰা ধনিয়া গৰম মছলা মিট মছলা একে লাষ্টত মানে ফ্লেভাৰটোৰ কাৰণে অলপ ৰেড চিলি মাৰি দিছো চাহত সেইবিলাক দিয়ে ষ্টুপিড অ মছলা চাহত সেইবিলাক নিদি কা ঘটিটো দিম ওলা ননচেন্স ওলা থু এইখন কি ৰেজিগনেশ্যন লেটাৰ একচেপ্টেড হিয়াৰ মছলা চাহ বনাই না তুমি চাবা দে ৰিচা ই ভুল কৰিছে কি ভুল কৰিলো চাব দে বাইদেউ এ কি চাব ছাৰে ইয়াক কলম আনিবলৈ পঠাইছে ই নিজে নগৈ পেলাই মোক আহি কি কৈছে না শুনি যোৱা ই মোক কৈছে আপোনাক ছাৰে পঠাইছে মই এনে গলো নে তুমি চাবা দে ৰিচা চাব দে বাইদেউ আপুনি গৈছে ভালহে হৈছে টেষ্টটো চলাচল মোৰ হৈছে তেজ চলাচল হৈছে মই মাথা মাৰিম তুমি কিয় মাথা মাৰিছা চাবা দে ৰিচা আই নাচাও মই চাবা দেৰিচা একো কবলৈ নিদিয়ে মাথা গৰম কৰি থৈছে মানে হাই মিছা মিছি বাৰু শুন মই কোনদিনা তুলি আছো চাই থাক যা আহ মেডাম এইটোলৈ জোৰ আছে বুলি গম নাপায় কি হ'ল কি হৈছে নো এইটো কি ইমান 420 কিয় আপুনি কি 420 কলো মই এইটো কি হা আৰে এইটো হাথিয়াৰ আকৌ কি হাথিয়াৰ ল'ৰাটোৰ হাতৰ হাথিয়াৰ এটা আছে সেইটোকে দেখুৱাইছো মুখেৰে ক'ব পৰা নাই এইটো কি কি আৰে তুমি চিগনেলত বিচাৰিছা মই চিগনেলতে কলো না ঐ গুজি ঐ ক বহকচোন কিবা ইম্পৰ্টেণ্ট ডিছকাছ এটা কৰিবলৈ আছিলে আপোনাৰ লগত কচোন ক কি আছে তই মোক ক তই এটাই নহয় তই হাজাৰটা প্ৰশ্ন কৰ ক অৰিজিনেল এইটো অ ছাৰ অৰিজিনেল এইটো লাইচেঞ্চ আছেনে নাই তাৰ সেইটো সুধিমে ছাৰ এতিয়া সোধা নাই দেচোন চাওঁ এবাৰ চাওঁ বা মাল নতুন আছে কিন্তু ন মোক অলপ দিয়াচোন এই তুমি নোৱাৰিবা এইটো ল'ব কিয় নোৱাৰিম এই তুমি লিভাৰত চুট পাব সেইটো ল'লে আকৌ লিভাৰত কিয় চুট পাম ফেটি লিভাৰ নাই তোমাৰ ফেটি লিভাৰ হাতত থাকে মানুহৰ বা ডাইলগ দেখিছে বেলেগ দিয়ে আজিকালি ফাল্টু কথা কিছুমান কৈ নাথাকিবা ওজন আছে ছাৰ তোৰ ইমান সাহস নে তই পাব্লিক প্লেচত যে অপেনলি আৰ্মছ লৈ ফুৰ মই ইয়াক কিমান বাৰ কৈছো এইবোৰ নকৰিবলৈ আজিও কৈছো তাক তই আজি অমংগল মাতিছ অমংগল হবহে তোৰ এতিয়া আচল জনীৰ হাততে পৰছা মই এইবিলাক কেয়াৰ নকৰো কি হ'ল তই পুলিচক কেয়াৰ নকৰ অ হেল্ল' মোৰ হাতত এই আৰ্মছটোৰ লাইচেঞ্চ আছে ঐ কি হ'ল তোৰ তই লাইচেন্সৰ নামত ভয় দেখুৱাবলৈ আহিছ তই জান না এখন কি হয় আৰু আমি কোন হয় হা হা জান না তই মুকুতাৰ লগত তই এতিয়া কাম নকৰ নকওঁ এইটোৰ লেভেলটো বেছি আৰে তই এতিয়া কৰিবি কি সেইটো আপুনিহে ভাবিব মই কি কাৰণে ভাবিম আকৌ শিষ্যকাৰ ননচেন্স চব এচব তেনেকে নকবা তেনেকে নকবা কিন্তু কি ক'লো? আৰু তুমি এতিয়া ননচেন্স বুলি কৈছা মোক নাই কোৱা মই শুনিছো ননচেন্স বুলি কৈছে আৰে নাই কোৱা। বেয়া কৈছে এইটো আৰে নাই কোৱা বুলি আৰু কৈছো কি নে নাই নাই কোৱা? তুমি কৈছে nonsense আকৌ বুলি শুনিছো আমি হেই এসব মানে তহঁতক কোৱা নাই নহয় ভিতৰকে থাকে কৈছো সিহঁতৰ উস্তাদি বেছি ভিতৰকেইটা কৈছে যদি ভিতৰকেইটা ক'ব লাগে আকৌ মাজত নেকি আমাৰ চৰ লাগে ঐ, চৰ পাই লাগে গলো তোৰ কাম হৈ গল তোৰ কাম Thank you. এতিয়া পৰা তই তৰমাই বাইদেউ থাকিবি কিয় থাকিব ঘৰত থাকিব থাকিব কিয় নাথাকিব এই ল'ৰাটো ৰাতি কি এতিয়া গুচি যাব নেকি ঘৰলৈ সি বুলি মোৰ ঘৰত কিয় থাকিব থাকিব ইয়াত তাৰ কামটো শেষ তোমালোকৰ ঘৰত থাকিবা তুমি খোৱা বোৱা এভৰিথিং তুমি দিবা মাহে 10,000 টকাকে দিবা বিএছএফ বিন্দুক এতিয়াই ফোন কৰিবি আৰু শুনা সি তোমাৰ ঘৰ সাৰা চোতাল সাৰা তোমাৰ বন তোলা আৰু হেৰি কৰালৈকে চব কি হেৰি কৰা? বজাৰ কৰালৈকে চব কৰিবি মই আছো এই, তই দেখোন দৰমহা লাগে ঠিক কৰিলি সেইবোৰ মই নিজে কৰিম নহয় দৰকাৰ নাই মোক নাই 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 সি কৰিব তুমি চাবিটো দিয়া ঘৰৰ আৰে চাবি কিয় দিম আকৌ ৰাতি কিন্তু ভাত নহ'ব মই ৰুটি 100 টকা এটা দিয়াচোন ই বজাৰটো ফটকে কৰি আন। এই চব মানে হাই হাই আৰে তো চব এসব তই বাইদেউ গলকেইটা মোক কামটো নিদি কামটো কেনেকে পাবি তোৰ ৰিটাৰ্ণটোহে ভাল হৈছে তোৰ ভাইবাডালে বেয়া হ'ল আকৌ লাইচেঞ্চ আছে তোৰ আছে চাওঁ দেখা লাইচেঞ্চখন দেউতাৰ নামত আছে কি কলি তই তই বাপেৰৰ নামত লাইচেন্স থকা আৰ্মছ লৈ তই পাব্লিকেলি ঘূৰ হা চেকচন লগাও তোক এতিয়াই লগাও মই তাক সদায় বুজাওঁ এইটো কথা হ'ব আৰু মইতো দেউতাৰে ল'ৰা দেহি সি দেউতাকৰ আৰ্মছটো উত্তৰাধিকাৰী সূত্ৰে ললে হয় সি সেইটোকে কয় মোক মই আকৌ ভগৱানৰ ফুট এটাহে উত্তৰাধিকাৰী সূত্ৰে লৈ ঘূৰি ফুৰো ঐ তই তাৰ চামচা নেকি ছাৰ গোটেইকেইটাকে ভৰাই থকচোন
ঐ তই কি কাৰণে আৰ্মছটো লৈ ফুৰ ডকাইতি কৰিবৰ কাৰণে আৰু কি কাৰণে হ'ব এ নহয় নহয় ছাৰ মই এইদৰে বেয়া কাম একো নকৰোঁ নহয় মেডাম সি সেইটো লৈ পেলাই ভজন গাইহে ফুৰে ৰাতি ৰাতি নিজৰ বুলি ঐ তই কবিনে কিয় লৈ ফুৰ আৰ্মছটো নহয় মানে ছাৰ আৰ্মছটো লগত লৈ ঘূৰি ফুৰিলে কিবা এটা ভাল লাগে মানুহবিলাকে চাই মোৰ ফালে মানে কিবা এটা ভাল লাগে দেহি তাৰ বিচাৰটো চাওকচোন ঐ তই বাপেৰলৈ ফোন লগা এতিয়া ইয়ালে মাত এলেম গোটেইকেইটাকে লৈ আহা সিহঁতৰ আৰ্মছো চিজ কৰিম লাইচেন্সো কেঞ্চেল কৰিম আহ তই দিৱা দেখিলা দেখিলো মোৰ চকু আছে নহয় দেখাত নালাগে কিন্তু